Hello guys, মোক বহুতে খুদি আছিলে মই weight lose কেনেকৈ কৰিলো মোৰ আগৰ weight আছিলে 75 kg আৰু এতিয়া মোৰ weight থাকে 43 to 45 আৰু মই উইদাউট জিমে নিজৰ weight লুজ কৰিছো আৰু আপোনালোকেও যদি মোৰ নিচিনাকৈ weight lose কৰিব বিচাৰিছে তেনে কেইটামান কথা একেবাৰে ধ্যানত থব লাগিব আপোনালোকে যিমান পাৰে তিমান সুগাৰ বস্তুবোৰ মানে এভয়েড কৰিব যেহেতু সুগাৰ আমাৰ কাৰণে বহুতে বেয়া হয় আৰু এটা weight gainও কৰে তো যিমান পাৰে তিমান এভয়েড কৰিব বুজিছো কিবা আমাৰ বহুতে বেছি খাবলৈ মন যায় মিঠা তেতিয়া আপোনালোকে কি কৰিব এটা খেজুৰ খাব কিবা ফলে খাই দিব কিন্তু যিমান পাৰে তিমান সুগাৰটো এভয়েড কৰিব ট্ৰাই কৰিব কিন্তু কিবা এনেকা হয় যে নাই মই বহুতে বেছি খাবলৈ মন গৈছে চকলেট মই খাই দিও তেতিয়া কি কৰিব এপিস খাব বা দুপিস খাব তাতছে বেছি নেখাব আৰু যিমান পাৰে তিমানটো এভয়েড কৰিব আৰু বাহিৰৰ বস্তু যিমান পাৰে তিমান এভয়েড কৰিব জাংকবোৰ একেবাৰে এভয়েড কৰিব যেহেতু ময়দাও আমাৰ কাৰণে বেয়া হয় আৰু বহুত এই সব বস্তুটো বেছি ভাগ ময়দা দিয়ে বনা যায় সো সেই কাৰণে ময়দা বোলা বস্তুটো আমি এভয়েড কৰিব লাগিব যিমান পাৰে বাহিৰৰ বস্তুবোৰ এভয়েড কৰিব গম পাইছো কিবা বাৰ্থডে হয় কিবা হয় সো তেতিয়া খাবলৈ মন যায় তেতিয়া খোৱা হয়ও তেতিয়া মাজে মাজে খোৱাটো বেলেগ কথা কিন্তু হেতুকে ৰেগুলাৰলি খোৱাটো বেয়া হৈ যাব যেনেকৈ সন্ধিয়া হ'ল এই আজি সন্ধিয়া এটু খালো মোমো খালো আজি চাও খালো আজি ফ্ৰাইড ৰাইচ খালো এয়া একেবাৰে এভয়েড কৰিব এয়াৰ ঠাইত আপোনালোকে যদি কিবা সন্ধিয়া খাবলৈ মন যায় তেতিয়া আপোনালোকে কি কৰিব মাখানা ৰোষ্ট কৰি খাব বা মাখানা নেখালো যোনটো ড্ৰাই ৰোষ্টেড চানা থাকে ন হেয়াই খাই ল'ব কিবা হেসব খাব বা বুট মগু হেসব ভিজাই খাব মইতো সন্ধিয়াকে সদায় এনেকৈ খাইছিলো বুট মগু এয়া মিলাই মিলি লগতে মটৰ এসব মানে ড্ৰাই ৰোষ্টেড মটৰ হেসব মিলাই মিলি লগতে এটা এপল এনেকৈ সদায় খাইছিলো আপোনালোকে এনেকৈ খাব পাৰে যেহেতু আপোনালোকৰ পেটু ভৰ্তি কৰি দিব আৰু আপোনালোকক ওয়েটো গেইন নকৰে আৰু যিমান পাৰে তিমান পানী খাব দে পানী মানে মেইন হয় পানীটো আপোনালোকৰ স্কিনো ভাল কৰি দিব আৰু লগতে আপোনালোকক ভুকু মাৰি দিয়ে যেনেকৈ আপোনালোকৰ ভুক লাগিলে তেতিয়া কি কৰিব পানী বটল খাই দিবচোন আপোনালোকৰ ভুকটো অটোমেটিক্যালি খতম হৈ যাব সো তেনেকৈ পানী যিমান পাৰে বেছি খাব আৰু কি কয় লেট নাইট যোনটো আমাৰ ক্ৰেভিং হয় ন হেতু ক্ৰেভিং আহিলে যিমান পাৰে হেতু মানে এভয়েড কৰিব দেই মানে গম পা আমি ষ্টুডেন্ট হয় সো ৰাতি লেটলৈকে পঢ়ি থকা যায় আৰু পঢ়ি থাকিলে কি হয় এই কিবা এটা খাবলৈ মন গৈছে হেতু বুলি আমি খাই দিও কিন্তু হে খোৱাটো বহুতে বেয়া হয় সেই কাৰণে আপোনালোকে যিমান পাৰে সিমান এভয়েড কৰিব আপোনালোকক ভুক লাগিছে বুলি ক'লে আপোনালোকে এনেকৈ কৰিব পানী অলপে খাই দিবচোন ভুকটো মানে মৰি যাব আৰু যিমান পাৰে মানে এই সব বেয়া হয় তো যিমান পাৰে এভয়েড কৰিব দেই বাহিৰৰ বস্তুটো যিমান পাৰে সিমানে এভয়েড কৰিব মোৰ তেনেকৈ একো বেলেগ একো কৰা নাই যেহেতু মই এই নৰ্মেল চেঞ্জেছবোৰৰ পৰাই মই ওয়েটটো লুজ কৰিছোঁ আৰু অলপমান পৰ্চন কন্ট্ৰোল কৰি খাব ভাতটো দেই আৰু ভাতত মানে প্ৰটিন ফাইবাৰ এই সব এড কৰিব যেহেতু এই সব আমাৰ বডিক লাগে আৰু এই সব যদি আপোনালোকৰ নহয় তেতিয়া কি হয় আপোনালোকৰ নিউট্ৰিয়েন্টছ ডেফিচিয়েন্সিও হয় সো সেই কাৰণে এই সব অলপ ধ্যানত থব আৰু যিমান পাৰে ফ্ৰুটছ খাব ভুক লাগিলে কি কৰিব বেলেগ বস্তু চিপছ খোৱাতছে কিবা ফ্ৰুটছে খাই দিবচোন চাব মানে ভুকটো মৰি গ'ল আৰু প্লাছ মানে বেছি কেলৰিজো নাথাকে তাৰ সো সেয়াই সেনেকৈ কৰিব পাৰে আৰু মোৰ ওয়েট গেইন হোৱাৰ মেইন ৰিজনটো আছিলে মই বহুত এই চিপছ খাইছিলোঁ বহুত চকলেট খাইছিলোঁ বহুত ফাষ্ট ফুড খাইছিলোঁ বহুত মেগী চেগি এই সব আপোনালোকে ন যিমান পাৰে তিমান বাদ দিব দেই মই যেতিয়া নিজৰ ওয়েট লছ জাৰ্নিত আছিলোঁ ন মই একেবাৰে বিস্কিট চকলেট সব এৰি দিছিলোঁ হয় মাজে মাজে খোৱা যায় বাৰু দেই সবৰে যায় কিন্তু মানে পৰ্চন কন্ট্ৰোল কৰিব সেইটোৱে মানে এপিস দুপিস খাব বোলে খাবলৈ মন গৈছে এটা পেকেটে খাই দিলোঁ সেনেকা নহয় অলপমান কন্ট্ৰোল কৰি খাব চাব আপোনালোকৰ ক্ৰেভিঙো মৰিলে আৰু প্লাছ আপোনালোকে মানে আৰু খাবলৈও মন নাযাব আৰু এবাৰ যদি আপোনালোকৰ ওয়েট লুজটো হৈ যায় ন তেতিয়া চাব যে আপোনালোকে নিজে মোটিভেট হৈ যাব বা মোৰ ওয়েটটো কমি গ'ল সো মই নাই মই বাদ দিব লাগে সো মেইন কথাটো আপোনালোকে নিজকে কন্ট্ৰোল কৰিবলৈ শিকিব লাগিব নিজকে কন্ট্ৰোল কৰিবলৈ শিকিলে মানে আপোনালোকৰ ওয়েট লুজ এনেকৈ হৈ যাব মানে নিজে যদি খাবলৈ মন যায় আপোনালোকৰ ক্ৰেভিঙে ন আমাৰ মেইনটো ক্ৰেভিং আমাৰ এইটো খাবলৈ মন যায় খাই দিওঁ সেইটো যদি আপোনালোকে কন্ট্ৰোল কৰিব পাৰে ন এই নেখাওঁ মোৰ ওয়েট গেইন হ'ব বা মই বেমাৰ হ'ম সেনেকা ভাবিলে তেতিয়া কি হ'ব আপোনালোকে চাব ওয়েট লুজটো হ'বই আৰু এবাৰ যদি ওয়েট লুজ হয় তেতিয়া চাব মোৰ ওয়েট লুজ হৈছে মই নেখাওঁৱে ভালেই হৈছে সেনেকৈ টাইপৰ এটা ফিল আহি যাব সো সেয়াই মেইনলি সেয়াইকে কন্ট্ৰোল কৰিব আৰু এনেকৈ চাব আপোনালোকৰ ওয়েট লুজ হৈ যাব মই সেয়াই কৰিছিলোঁ বাৰু বেলেগ একো এক্সট্ৰা এনেকৈ কৰা নাছিলোঁ আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে নিজৰ ঘৰতে লাইট এক্সাৰচাইজবোৰ কৰিব সেয়া নিজৰ হেল্থৰ কাৰণেও ভাল হয় ন বা ৱাকিং যাব সেয়া নিজৰ হেল্থৰ কাৰণেও ভাল হ'ব সো ৰাতিপুৱা ৱাক কৰিব পাৰে বা ৰাতিপুৱা সময় নহ'লে সন্ধিয়াকৈ কৰিব সেনেকৈ অলপমান ৱাকিং হ'লে নিজৰ বডিৰ কাৰণেও ভাল সো সেয়াই আৰু